হাই গাইজ, আজি আমি মাকৈ কোবাই আছোঁ। মাকৈ কেনেকৈ কোবাই আজি আপোনালোকক দেখাম। তাৰ আগত আমি ভিডিঅ'টো আৰম্ভ কৰি লওঁ বোলো। ৱেলকাম টু মাই চেনেল এছামিছ এগ্ৰিকালচাৰ টিপছ। আজি আমি মাকৈ কোবাবলৈ ৰাতিপুৱা 5টাত আহিছোঁ। 5টাৰ পৰা 9টা 9:15 দি মাকৈ কোবাম। কেনেকৈ মাকৈ কোবাব, কেনেকৈ কোবাব গোটেইখিনি ক'ম আপোনালোকক। আজি দেখাম মাকৈ আমি কেনেকৈ কোবাম। এই আমাৰ মাকৈ ডাঙৰ হৈছে, এইবিলাক মাকৈ আজি আমি কোবাম। এইবিলাক মাকৈ আজি ডাঙৰ হৈছে। সি চাহ লৈ আহিছিল, গেল ঘৰত যাই আছে। এতিয়া আজি আমি দেখাম মাকৈ আমি কেনেকৈ কোবাওঁ। এইখিনি মাকৈ কোবোৱা হ'ল, ৰাতিপুৱাৰ পৰা এইখিনি কোবালোঁ পুৰি দি। এতিয়া এইখিনি মাকৈত প্ৰথমতে আমি সাৰ দিম। সাৰ দিয়াৰ পিছত পানী দিম। পানী দিয়াৰ পিছত আকৌ সাৰ দিম। এইখিনি আমি ৰাতিপুৱাৰ পৰা কোবাইছোঁ। 5টাত আহিছিলোঁ, আমি 2টাই কোবাইছোঁ। আৰু কোবোৱাৰ পিছত এতিয়া এইবিলাক মাকৈ ডাঙৰ হ'বলৈ আৰু বহুতখিনি টাইম লাগিব। আপোনালোকে ভিডিঅ'ত চাই থাকিব পাৰিব কেনেকুৱাকৈ যতন কৰোঁ, কেনেকুৱাকৈ ডাঙৰ কৰোঁ মাকৈ। একদম এতিয়া সৰুৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আৰু মাকৈ কেনেকৈ বৈ, কি ধৰণে বওঁ আমি, সেইটো মই আৰু এটা ভিডিঅ'ত দেখাম। এতিয়ালৈকে মই ভিডিঅ'টো বনোৱা নাই, বনাম আৰু কেইদিনমান পিছত বনাম। আৰু অলপ মাকৈ বব আছে, সেইখিনি মাকৈ বওঁতে আপোনালোকক দেখাম আমি মাকৈ কেনেকৈ প্ৰথম পৰ্যায়ত বওঁ। এতিয়া বৰ্তমান এইবিলাক আগতে বৈছিলোঁ মই, তেতিয়া ভিডিঅ' বনোৱা নাছিলোঁ। মোৰ কিবা এটা প্ৰব্লেমৰ কাৰণে বনোৱা নাছিলোঁ। সেইকাৰণে এতিয়া এয়া পৰিটচ মাকৈ কোবাই আছে কোৰেৰে। কেনেকৈ মাকৈ খেতিত কোৰ মাৰে এয়া আপোনালোকে চাই আছে। এনেকুৱাকৈ মাকৈ খেতিত কোৰ মাৰিব লাগে। তাৰপিছত এইখিনি কোৰ মৰাৰ পিছত এইখিনি ইহঁতৰ মাটি, আমাৰ মাটি নহয়। ইহঁতৰ মাটিত যদি কাম কৰিব আহিছিলোঁ, 2টাই একেলগে কাম কৰোঁ। আমাৰখিনিও হেল্প কৰি দিয়ে, ইহঁতৰখিনিও মই হেল্প কৰি দিওঁ। 2টাই একেলগে, আমি ভাল বন্ধু। আমি সৰুৰ পৰাই একেলগে আছোঁ, একেলগে স্কুলত গৈছোঁ, একেলগতে একদম বাল্যকালৰ বন্ধু বুলি ক'ব পাৰি। আমি 2টাই বহুত হেৰিৰ পৰা, অংগনবাড়ীৰ পৰা একেলগে পঢ়িছোঁ। এতিয়া এয়া মাকৈ কোবাই আছে এয়া মাকৈ কোবাই আছে পৰিটচ। কেনেকৈ মাকৈ কোবাইছে আপোনালোকক দেখাই আছোঁ। এয়া পৰিটচ মাকৈ কোবাই আছে। ইয়াৰ পিছত মাকৈখিনি আজি এইখিনি কোবোৱা শেষ হ'ল। এতিয়া ইয়াৰ পিছত আমি সাৰ দিম, ইউৰিয়া সাৰ মাৰিম, তাৰপিছত পানী দিম। গোটেইখিনি আপোনালোকক ষ্টেপ বাই ষ্টেপ গোটেইখিনি দেখাম, কেনেকুৱাকৈ আমি মাকৈ খেতি কৰোঁ আৰু কেনেকুৱাকৈ আমি উৎপাদন বৃদ্ধি কৰিম। গোটেইখিনি প্ৰচেছ আপোনালোকক দেখাম। ইয়াৰ পিছত আমি সাৰখিনি দিয়াৰ পিছত মাকৈখিনি অকণমান ডাঙৰ হ'ব। ডাঙৰ হোৱাৰ পিছত আমি পানী দিম। পানী দিয়াৰ পিছত মাকৈখিনিত আকৌ ইউৰিয়া দিম। ইউৰিয়া এনেকৈ কিবা পটাছেৰে মিক্স কৰি দিম। কেনেকৈ কি দিওঁ গোটেইখিনি আপোনালোকক ভিডিঅ'বিলাকত ষ্টেপ বাই ষ্টেপ পাব। আৰু মোৰ চেনেলটো যদি আপোনালোকৰ ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। চ' থেংক ইউ।